Hello and welcome to the newspaper analysis of 24th August 2026. আজি আমি তিনটা ইম্পৰ্টেণ্ট টপিক অসম চুক্তি ইছৰোৰ ওপৰত কথা পাতিম আৰু পাইপ নেচাৰেল গেছৰ ওপৰত কথা পাতিম। তো ৰিপিটেড ডিসএপইণ্টমেণ্টছ বোলে এই আৰ্টিকেলটো অৰূপ কুমাৰ দত্তই লিখিছে। সো আমি চাওঁ আহক 1826ত ব্ৰিটিছে মানে অসমখনক লোৱাৰ পিছত কি হ'ল, ব্ৰিটিছে বেংগলী বিহাৰী মানুহবিলাকক বা নেপালী মানুহবিলাককো আনি পেলাই আমাৰ অসমত বহাবলৈ ধৰিলে বিভিন্ন কামৰ কাৰণে। বেংগলীবিলাকক ধৰক ক্লাৰ্ক হিচাপে কাম কৰাইছিলে, বিহাৰী চিহাৰীবিলাকক ধৰক আপোনাৰ কোল অইল এনেকুৱা সেক্টৰত বহাইছিলে। তাৰপা আদিবাসীবোৰ আনিছিলে, আদিবাসীবোৰ আপোনাৰ আনি পেলাই চাহত বহাইছিলে। নেপালী মানুহবিলাকক আনি পেলাই আপোনাৰ প্ৰটেকশ্যনৰ কাৰণে মানে ব্ৰিটিছে নেপালীবিলাকক বা গুৰ্খাবিলাকক কনচিডাৰ কৰিছিলে দিয়াৰ ৱাৰিয়াৰ্ছ। তো তেনেকৈ ব্ৰিটিছে বহুত মানুহ লৈ আহিছিলে। তাৰপৰা 1900 অহাৰ পিছত এনেকুৱা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আহিলে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কিছুমান আহ্বান জনাইছিল বা মানুহবোৰ জাগৰূক হৈ উঠিলে, মানুহবোৰ সব এৱেৰ হৈ উঠিলে। তো তেতিয়া মানুহবিলাকে মানে আমাৰ খেতি পথাৰবিলাকত ব্ৰিটিছৰ কাৰণে কাম কৰিবলৈ টান পাইছিলে। তো ব্ৰিটিছে কি কৰিছিলে তেতিয়া মৈমন সিং বা এনেকুৱা ৰংপুৰ ডিষ্ট্ৰিক্ট এইবিলাকৰ পৰা বেংগলী মাইগ্ৰেণ্টছ মানে মুছলিম বেংগলী মাইগ্ৰেণ্টছবিলাক আনি পেলাই আমাৰ অসমত বহাইছিলে খেতি কৰিবৰ কাৰণে। কিন্তু শ্বহীদ ছাদুল্লাহ বোলে এজন মানুহ আছিলে, যোন আমাৰ অসমৰ ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে, মুছলিম লীগৰ তেওঁ লিডাৰ আছিলে। তেওঁ কিন্তু এই কামটো কৰোঁতে বহুত বাঢ়ি চাৰি লাগিছিলে। তো এজন ব্ৰিটিছ অফিচাৰে কৈছিলে যে শ্বহীদ ছাদুল্লাহ একচুৱেলি আমাৰ প্ৰডাক্টিভিটি বঢ়াব খুজিছে নে অসমখন পপুলেট কৰিব বিচাৰিছে বেংগলী মুছলিম মাইগ্ৰেণ্টছেদি, সেইটো আমি ধৰিব পৰা নাই বোলে কৈছিলে। কিন্তু এইবিলাকৰ মাজত আমাৰ এছামিছ নেশ্যনেলিজিম এটাও আছিলে। তো প্ৰথমতে 1826ত অসমখন ব্ৰিটিছৰ আণ্ডাৰত যোৱাওঁতে তেতিয়াও আমাৰ কনফ্লিক্ট আছিলে। পিছত বেংগলীখিনি আহি পেলাই বহিলে বা যোনখিনি মানুহ বাহিৰৰ পৰা আহিছে তেতিয়াও কনফ্লিক্ট কিছুমান চলি থাকিলে। তাৰপিছত আমি 1947ত যেতিয়া ফ্ৰীডম হ'লোঁ তেতিয়া আৰু এটা ৱেভ অফ ইমিগ্ৰেশ্যন আহিলে, যে যোনখিনি বেংগলী হিন্দু আছিলে তেওঁলোক বহুতখিনি অসমলৈ সোমালে বা ৱেষ্ট বেংগললৈ সোমালে বা ত্ৰিপুৰালৈ সোমালে। তাৰপৰা 1971টো বাংলাদেশেই হ'ল। তো এতিয়া আমাৰ আছামিজ নেশ্যনেলিজিমটো কি হ'ব, তেওঁ সেই প্ৰশ্নটো সুধিছে। তো এই আছামিজ নেশ্যনেলিজিমটো যেতিয়া মানুহবিলাকে পুছ কৰে তেতিয়া আমাৰ 1979 এখন আন্দোলন হয় 85লৈকে, সেইটোকে আছাম এজিটেশ্যন বুলি কয়। আৰু এই আছাম এজিটেশ্যনৰ পৰা আছাম একৰ্ড বা অসম চুক্তি হয় ইন 1985। এতিয়া এই অসম চুক্তিখন আজি চাইন কৰা 41 ইয়াৰ্ছ হৈ গ'ল, বাট আজিলৈকে তাৰ বস্তুবোৰ ভালকৈ ইমপ্লিমেণ্টেশ্যন কৰা নহ'লে। প্ৰথমতে তেওঁ মেনশ্যন কৰিছে ক্লজ 5। ক্লজ 5ত ইমিডিয়েটলি ডিটেক্ট কৰি পেলাই ডিলিট কৰিবলৈ কৈছে। মানে ডিটেক্ট কৰিলে যে এজন মানুহ বাংলাদেশী হয়, তাৰপৰা ডিলিট কৰিলে মানে ইলেক্টৰেল ৰোলৰ পৰা মানে আমাৰ লোকপিয়লৰ পৰা ডিলিট কৰিলে, তাৰপৰা আপোনাৰ বোলে আৰু এক্সপেল কৰিলে মানে অসমৰ পৰা উলিয়াই পঠালে। তেওঁ কৈছে এই যোনটো ক্লজ 5 সেইটো আজিলৈকে ইমপ্লিমেণ্ট নহ'লে। তাৰ কাৰণে সৰু সুৰা কিছুমান কাম কৰা হ'ল। NRCটো কৰা হ'ল ৰিচেণ্টলি, বাট NRCটো বহুত মানুহ ডিটেক্ট হোৱা নাই বোলে বহুত মানুহে কৈ আছে, আৰু NRCটোৰ ওপৰতো বহুত কুৱেশ্যন লাগি আছে। আৰু তেওঁ এটা কথা কৈছে যে আমাৰ 860জন মাৰ্টিয়াৰ হৈছিলে এই আন্দোলনটোত। আজিলৈকে কিন্তু যিমান মানুহ এই প্ৰচেছটোৰ আণ্ডাৰত আহিছে মানে ডিটেক্ট হৈছে বা ডিলিট হৈছে বা এক্সপেল হৈছে, সেই মানুহখিনি এই 860 মানুহতছেও কম হয়। এতিয়া অসম একৰ্ডখন যেতিয়া কৰা হ'ল তেতিয়া বহুত এছামিজ নেশ্যনেলিজম মানে জাতীয়তাবাদী অসমীয়া মানুহবিলাকে অসম একৰ্ডখন বেয়া পাইছিলে, আৰু তাৰ পৰাই একচুৱেলি উলফাটো ইমাৰ্জ হৈছে। আৰু এই উলফাৰ ইমাৰ্জেঞ্চটো আৰু এটা এক্সট্ৰিম ষ্টেপ হয়, কাৰণ ইয়াত আমাৰ উলফাত বহুত সুঠাম অসমীয়া যুৱক চিৰদিনৰ বাবে হেৰাই গ'ল। ৰিচেণ্টলি কিন্তু কি হৈছিলে, NDA গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ পিছত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এটা আহিছিলে, যোনে অসম একৰ্ডখন ভালকৈ চোৱা আৰম্ভ কৰিছিলে। আৰু তেওঁ এটা ৰিপৰ্ট দিছিলে, আৰু এই ৰিপৰ্টটোৰ মতেৰে অসমত ILP বা চিটবোৰ মানে MLA আমাৰ MLA যোনবোৰ আছে লেজিসলেটিভ এছেম্বলি, তাৰ চিটবিলাক অসমীয়া মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যন এনেকুৱা কিছুমান কথা কৈছিলে। আৰু এইটোকে ক্লজ 6 বুলিও কয়। ক্লজ 6 অফ আছাম একৰ্ড ইমপ্লিমেণ্ট কৰিবলৈ এই বিপ্লৱ শৰ্মা কমিটিটো একচুৱেলি গভৰ্ণমেণ্টে ফৰ্ম কৰিছিলে। কিন্তু আচৰিত কথা কি যে তাৰ ওপৰত কোনো মুভমেণ্ট এতিয়া দেখা নাযায়, বৰঞ্চ 2019ত আমাৰ ওপৰত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন অনা হৈছে। আৰু এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টে কি কৰে যে যোনখিনি ৰিলিজিয়াছ মাইনৰিটিজ বাংলাদেশততো মেক্সিমাম বেংগলী হিন্দুৱে আছিলে বা আছে, তেওঁলোকক মানে লিগেলাইজ চিটিজেনশ্বিপ বনোৱাত হেল্প কৰিব। তো এইবিলাক এটা চিন্তনীয় বিষয়। আৰু তেওঁৰ মতেৰে 2027ৰ যোনটো এতিয়া চেঞ্চাছ হৈ আছে জনগণনা,
এই জনগণনাটো কিন্তু চিন্তনীয় হ'ব পাৰে, কাৰণ আছামিজ বা অসমীয়া মানুহখিনিয়ে ৰিয়েলাইজ কৰিব পাৰে যে আমি একচুৱেলি অসমতে মাইনৰিটি হৈ গ'লোঁ। চ' এনিৱে এইখিনিকে মই অলপমান ইয়াতে কনচাইজলি লিখি দিছোঁ, আপোনালোকে চাব পাৰে। নেক্সট আহিলে ইণ্ডিয়া স্পেচ ইকনমি প্ৰজেক্টেড টু ৰিচ 40 to 45 বিলিয়ন অভাৰ নেক্সট ডিকেড। মোদী আৰ্জেছ প্ৰাইভেট স্পেচ ছেক্টৰ টু বিল্ড গ্ল'বেল অৰা। এতিয়া কথাটো এনেকুৱা যে আমাৰ 1947ত আমি ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত আমাৰ বহুত প্ৰব্লেম আছিলে, পভাৰ্টি, এডুকেশ্যন, তাৰ লগত এটা বহুত ডাঙৰ প্ৰব্লেম আছিলে কমিউনিকেশ্যন, কাৰণ ইণ্ডিয়াখন ইমান ডাঙৰ হয়। তেতিয়া মানে ইণ্ডিয়াৰ গভৰ্ণমেণ্টে ডিচাইড কৰিলে যে আমি এটা স্পেচ প্ৰগ্ৰাম ষ্টাৰ্ট কৰোঁ। আমাৰ ইণ্ডিয়াৰ ফাউণ্ডাৰ কোন হয় স্পেচ প্ৰগ্ৰামৰ, সেইটো হ'ল বিক্ৰম চাৰাভাই। এতিয়া স্পেচ প্ৰগ্ৰামটোত মানে কাহিনীটো কি হয় যে ছেটেলাইট ইউজ কৰি কমিউনিকেশ্যন বা ছেটেলাইট ইউজ কৰি পেলাই কমিউনিকেশ্যন বা ছেটেলাইট ইউজ কৰি পেলাই ৰিম'ট চেন্সিং মানে কিমান জেগা আছে, কিমান ফৰেষ্ট আছে, নদীখন কেনেকৈ বৈছে, সেইখিনি ৰিম'ট চেন্সিং। তো এনেকুৱা কামবোৰ কৰিবৰ কাৰণে আমাক ছেটেলাইট লাগিব। ছেটেলাইট লাগিলে এতিয়া ছেটেলাইট মানে আকাশলৈ আমি পঠাব লাগিব ছেটেলাইট। তো আমাৰতো টেকন'লজিটো নাছিলে, তো সেইটো বিল্ড কৰা আৰম্ভ কৰিলে। তো বিল্ড কৰিবলৈ আৰম্ভ কৰা প্ৰথম ষ্টেপটো আছিলে 1962ত ইনকোছপাৰ বোলে এটা অৰ্গেনাইজেশ্যন। তাৰপৰা 1969ত এই ইনকোছপাৰটোৱে হৈ গ'ল আমাৰ ইছৰো। এতিয়া ইছৰোৰ মেইন অবজেক্টিভ কি? কমিউনিকেশ্যন, ৰিম'ট চেন্সিং, যোনটো মই অলৰেডি ক'লোঁ, আৰু তাৰ লগতে হ'ল আমাক এটা ইণ্ডিপেণ্ডেণ্ট এটা স্পেচ ছেক্টৰ লাগে, কাৰণ এইটো এটা ইমাৰ্জিং ফিল্ড, আৰু এইটো নহ'লে আমি বেলেগৰ আগত হাত পাতিবলগীয়া হ'ব। চ' এতিয়া চিম্পলি বুজিবৰ কাৰণে এইটো এটা ৰকেট, আগটো এনেকৈ থাকে, তলত এনেকৈ। তো এই ৰকেটবিলাকৰ ভিতৰত এটা ছেটেলাইট থাকে, আৰু এই তলত এইটো ৰকেট বা ভেহিকেল। তো এই ভেহিকেলটোৱে কি কৰে, এই ছেটেলাইটটো নি পেলাই আমাৰ অৰ্বিটত প্লেচ কৰে। এইটো আৰ্থ, আমি ইয়াৰ পৰা লঞ্চ কৰিলোঁ ইমান মানত। এই যোনটো ছেটেলাইট, এই ছেটেলাইটটো প্লেচ হৈ গ'ল, আৰু ই এনেকৈ আৰ্থখনক ঘূৰি থাকে। তো ইয়াতে বিভিন্ন ষ্টেজেছ আহি পৰে, ইছৰোৰ বিভিন্ন ষ্টেজেছত আমাৰ ডেভেলপমেণ্ট হ'ল। তো প্ৰথম যোনটো ৰকেট, এইটো ৰকেট, আৰু এইটো ছেটেলাইট। তো এই ভেহিকেলটোৰ কথা মই প্ৰথম কওঁ। ভেহিকেল প্ৰথমতে আমাৰ আছিলে চাউণ্ডিং, একচুৱেলি ষ্টাৰ্টিং হৈছিলে চাউণ্ডিং ৰকেটছেদি। চাউণ্ডিং ৰকেটছবোৰ এনেই স্পেচত মাৰে, আমাৰ মানে আৰ্থখনৰ টেম্পাৰেচাৰ কি, প্ৰেছাৰ কি, মানে এটমছফিয়াৰৰ সেইবিলাক জুখিবৰ কাৰণে কৰিছিলে। এই চাউণ্ডিং ৰকেটছৰ পৰা আহিলে SLV, স্মল লঞ্চ ভেহিকেল, মানে সৰু পে'লোড লৈ যাব পাৰে। তাৰপিছত আহিলে আপোনাৰ ASLV, মানে অগুমেণ্টেড ছেটেলাইট লঞ্চ ভেহিকেল, মানে এইটো আৰু অলপ কমপ্লেক্স, ধৰক ছেটেলাইট ওপৰলৈ লৈ যাব পাৰে। তাৰপিছত চবতছে ইম্পৰ্টেণ্ট ছেটেলাইটটো আহিলে, সেইটো হ'ল আমাৰ প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল। এতিয়া এই প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেলটো একদম চিম্পলি বুজিবৰ কাৰণে আমাৰ আৰ্থৰ এৰাউণ্ডত দুটা টাইপৰ ছেটেলাইট থাকে। এটা ছেটেলাইট কণ্টিনিউৱাছলি এনেকৈ আৰ্থখন ঘূৰি থাকে কণ্টিনিউৱাছলি, আৰু ই অলপ কম হাইটত থাকে, যেনেকৈ 1000 কিলোমিটাৰ আপোনালোকে ধৰি লওক। এইবিলাক অৰ্বিট, মানে এই ঘূৰি থকা পাতবিলাককে, বা এই যোনটো আপোনাৰ ঘূৰি আছে, এইবিলাক যোনটো ছেটেলাইটে এইটো পাথ ফ'ল' কৰি থাকে বা এইটো ধৰণে ঘূৰি থাকে, সেইটোকে প'লাৰ ছেটেলাইট বোলে কয়। আৰু এটা টাইপ আছে, সেইটো ছেটেলাইট বহুত ওপৰলৈকে যায়, আৰু সি এটা জেগাতে ৰখি থাকে। এইবিলাক ছেটেলাইট বহুত, ধৰক 36,000 কিলোমিটাৰ, 40,000 কিলোমিটাৰ ইমান ওপৰত থাকে, আৰু ই মানে এটা স্পেচিফিক জেগাক টাৰ্গেট কৰি আৰ্থৰ লগতে ঘূৰি থাকে। তো এই যোনবোৰ ছেটেলাইট ফাষ্ট ঘূৰি থাকে, সেইবিলাকক প'লাৰ ছেটেলাইট বুলি কোৱা হয়। আৰু এই ছেটেলাইটবোৰ লঞ্চ কৰিবলৈ প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল ইউজ কৰা হয়। আৰু এই যে একদম হাইটত থকা ছেটেলাইটবিলাক, সেইবিলাকৰ যোনবোৰ অৰ্বিট বা সেইবিলাকক জিঅ' ষ্টেচনাৰী ছেটেলাইটছ বুলি কয়। আৰু সেইবিলাকক লঞ্চ কৰিবলৈ GSLV এটাও আমাৰ ইণ্ডিয়াই ডেভেলপ কৰিলে, মানে প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেলো ডেভেলপ কৰি ল'লে, GSLVও ডেভেলপ কৰি ল'লে। তো আমি যিকোনো ধৰণৰ ছেটেলাইট, মানে একদম বহুত দূৰলৈকেও পঠাব পাৰোঁ, ওচৰলৈকেও ছেটেলাইটবিলাক পঠাব পাৰোঁ। আৰু প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেলটো আমাৰ চবতছে ছাকচেছফুল প্ৰগ্ৰেম হয়। 2019ত 104টা ছেটেলাইট এটা ৰকেটেদি আমি আকাশলৈ পঠাই দিব পাৰিছিলোঁ, আৰু তাৰ লগত GSLVটো আমাৰ ডেভেলপ হৈ গ'ল। এতিয়া নতুনকৈ ডেভেলপ হৈ থকা ছেটেলাইটটো হৈছে LVM-3, যোনটো দি আমি গগনয়ান মিছনটো আমি ৰিচেণ্টলি কৰিম বোলে প্লেন কৰিছোঁ। গগনয়ান মিছনটো কি হ'ব, যে আমি মানুহ স্পেচলৈ পঠাম, মানে আমি
মহাকাশলৈ মানুহ পঠাম এতিয়া ইছৰোৰ বহুত ছাকচেছফুল হেতু আছে মিছন আছে যেনেকৈ মংগলয়ান অক্ষয় কুমাৰে কৰিছিলে সেইখন নহয় দেই মংগলয়ান মানে আমাৰ মংগল গ্ৰহটোলৈ মাৰ্চলৈ এটা এনেকৈ মানে মাৰ্চখন চাবৰ কাৰণে অবজাৰ্ভ কৰিবৰ কাৰণে এটা ছেটেলাইট পঠাইছিলে হুইচ ৱাজ ছাকচেছফুল তাৰপিছত চন্দ্ৰয়ান আমাৰ মুনলৈ পঠাইছিলে মানে আমাৰ চন্দ্ৰলৈ পঠাইছিলে এতিয়া চন্দ্ৰয়ান 1 আছে 2 আছে আৰু 3 আছে তো 1টো কি আছিলে অৰবিটাৰ মানে এই ছেটেলাইটটোৱে কি কৰিছিলে এইটো মুন নহয় অকল এনেকৈ কাষে কাষে ঘূৰি পেলাই মানে চাই থাকিছিলে মুনটো ছেকেণ্ড যোনটো আমি টাৰ্গেট কৰিছিলোঁ সেইটোত আমি একচুৱেলি মুনত লেণ্ডিং কৰিব ট্ৰাই কৰিছিলোঁ আনফৰ্চুনেটলি কি হ'ল আমাৰ এইটো এনেকৈ অৰবিটাৰটো এনেকৈ ঘূৰি থাকে মানে এই পাৰ্টটোত কি হয় এইটো অৰবিটাৰটো তাৰপৰা এটা ওলাই সি গৈ পেলাই এনেকৈ মুনত লেণ্ড কৰেগৈ মুনত লেণ্ড কৰাটোক বিক্ৰম বোলে কয় আৰু লেণ্ড কৰাৰ পিছত এই বিক্ৰমৰ ভিতৰৰ পৰা এখন গাড়ী ওলাই আহে যোনে ষ্টাডি কৰে সেইটোক প্ৰজ্ঞান নাম দিছিলে তো এইটোক লেণ্ডাৰ বোলে কয় আৰু এইটোক ৰোভাৰ বোলে কয় ৰোভাৰ মানে ঘূৰি থকা তো প্ৰথম চন্দ্ৰয়ান 1ত আমি অকল অৰবিট কৰিছিলোঁ চন্দ্ৰয়ান 2ত আমি যোনটো পঠাইছিলোঁ এই অৰবিটাৰটোৰ পৰা এটা আকৌ কেপচুল ওলাই সি গৈ লেণ্ড কৰাটো বিক্ৰম বোলে কয় আৰু তাৰ পৰা এটা ওলাব সেইটো হ'ল ৰোভাৰ মানে যোনটোৱে ঘূৰি পেলাই ছাৰ্ফেচখন ডিটেক্ট কৰি থাকিব বা চাব সেইটোক কি বোলে কৈছিলে প্ৰজ্ঞান বোলে কৈছিলে আনফৰ্চুনেটলি আমাৰ এই অৰবিটাৰ ষ্টেজটোতো ফুলফিল হ'ল কিন্তু এই ষ্টেজটোত আমি ফেইল হৈ গ'লোঁ মানে লেণ্ডাৰ আৰু ৰোভাৰত আৰু ফাইনেলি আমি চন্দ্ৰয়ান 3ত আমি এই যোনটো অৰবিটাৰ চন্দ্ৰয়ান 2ৰ পৰা থাকি গৈছিলে তাকেই ইউজ কৰি পেলাই আমি কি কৰিলোঁ জানে আমি লেণ্ড কৰি দিলোঁ বিক্ৰমে লেণ্ড কৰি দিলে আৰু তাৰপৰা ৰোভাৰ ওলাই গ'ল সেইটো হ'ল প্ৰজ্ঞান যোনে মুনৰ ছাৰ্ফেচখন ষ্টাডি কৰিলে হুইচ ইজ এ গ্ৰেট এচিভমেণ্ট ইণ্টাৰনেশ্যনেলি বিকজ এইটো আমি যিমান কম পইচাত কৰিছোঁ তাতছে লাখ গুণ বেছি পইচাটো বহুত কাণ্ট্ৰিজে এইটো এচিভ কৰিব পৰা নাই এতিয়া নেক্সট ইছৰোৰ মেইন অবজেক্টিভ হৈছে গগনয়ানত কি কৰা হ'ব এষ্ট্ৰনাট স্পেচলৈ পঠোৱা হ'ব 2026ত পঠোৱা হ'ব কিহত জানানে এই LMV-3 ৰকেটটোত পঠোৱা হ'ব আৰু LMV-3 ৰকেটটোত এইবাৰত কিন্তু মানুহ নাযায় কি যাব এটা AI চিষ্টেম এজনী ডেভেলপ কৰা হৈছে সেইটো হ'ল আপোনাৰ নামটো ভিঅ'মিত্ৰা বোলে মানে এটা ৰবট টাইপ তাক বহাই দিয়া হ'ব আৰু তাক পঠাই দিয়া হ'ব আৰু 2027ত মানুহ এই LMV-3 ৰকেটতে পঠাই গগনয়ান মিছন কৰা হ'ব য'ত আৰ্থৰ পৰা 400 কিলোমিটাৰছমান ওপৰলৈকে পঠোৱা হ'ব 3 দিনমান থাকিব আৰু এইটো ল' আৰ্থ অৰবিটত থাকিব মানে আৰ্থৰ ওচৰতে থাকিব বাট মহাকাশত থাকিব জেনেৰেলি আৰ্থৰ পৰা 100 কিলোমিটাৰ ওপৰত আউটাৰ স্পেচ বোলে ধৰা হয় মানে আপুনি 100 কিলোমিটাৰ ওপৰলৈ ওলাই গ'লে এটমস্ফিয়াৰৰ পৰা আপুনি বাহিৰলৈ গুচি গ'ল মানে আউটাৰ স্পেচলৈ গুচি যোৱা বোলে ধৰা হয় তো এইটোৱে ইছৰোৰ অলপমান কথা এতিয়া এই যোনটো নিউজটোত আকৌ আৰু এটা ইম্পৰ্টেণ্ট কথা দিয়া আছে এতিয়া ইছৰোটো এইবিলাক চব গভৰ্ণমেণ্টৰ কাম কৰি থাকিলে এতিয়া ইছৰোটো গভৰ্ণমেণ্টে বিচাৰিছে যে প্ৰাইভেট ছেক্টৰটো সোমাওক আৰু কিছুমান বস্তু ডেভেলপ হওক কাৰণ কিয় যিকোনো বস্তু যেতিয়া প্ৰাইভেট ছেক্টৰ সোমাই তাত টেকন'লজি বহুত ডেভেলপ হৈ যায় স্পেচ ছেক্টৰটো তেনেকৈ ডেভেলপ হৈ যাব তাৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিলে ইণ্ডিয়ান স্পেচ পলিচি এটা আনিলে 2023ত তাতে NSIL এটা আমাৰ ইণ্ডিয়াৰ এটা আছিলেই বাৰু আগৰ পৰা কিন্তু সেইটোকে ৰিনেম কৰিলে NSILটো কি হয় জানে কমাৰ্চিয়েল আৰ্ম এতিয়া ইছৰোটো ডাইৰেক্ট গভৰ্ণমেণ্টৰ বস্তু হয় ই গভৰ্ণমেণ্টৰ কাম কৰি থাকে NSILটোৱে কি কৰে জানে যে বোলে বেলেগ এখন কাণ্ট্ৰি আছে কোনোবা এখন কাণ্ট্ৰি আছে X তাক বোলে কিবা এটা দৰকাৰ আছে তো এই NSILে সেইটো এপ্ৰ'চ কৰি পেলাই সেই কামবোৰ ইছৰোক আনি দিব আৰু তেনেকৈ স্পেচ ছেক্টৰটো আমাৰ ডেভেলপ হৈ যাব তাৰ লগতে আমাৰ ইনকাম জেনেৰেশ্যনো হ'ব তাৰ লগতে গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিলে ইনস্পেচ বোলে এটা প্ৰগ্ৰাম ইনস্পেচটো কি ডিৰেক্টলি প্ৰাইভেট ছেক্টৰ বা প্ৰাইভেট এণ্টিটিজবিলাকে আমাৰ এই স্পেচ ছেক্টৰটোত যাতে কাম কৰিব পাৰে সুবিধা হয় তাৰ কাৰণে এই ইনস্পেচটো ডেভেলপ কৰা হৈছে তো ৰিচেণ্টলি আপোনালোকে শুনিছিলে চাগে এটা ইণ্ডিয়ান ষ্টাৰ্টআপ নামটো মোক জনাব তেওঁলোকে এটা ফাৰ্ষ্ট ছেটেলাইটটো মানে প্ৰাইভেটলি বিল্ড ছেটেলাইট এটা স্পেচলৈ পঠালে তো তাৰ মানে কি হয় যেনেকৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন গাড়ী বনাই আছে এতিয়া প্ৰাইভেটলি এখন গাড়ী বনোৱা আমাৰ কেপাচিটি আহি গ'ল তো এই গোটেই ছেক্টৰটো ডেভেলপ হৈ গুচি যাব চ' ইনস্পেচে বহুত ছাপৰ্ট কৰে ইনস্পেচে চিড ফাণ্ডো দিয়ে মানে যোনবোৰ ষ্টাৰ্টআপছ থাকে তেওঁলোকক পইচা দিয়ে তাৰ লগত গভৰ্ণমেণ্টে কি কৰিছে FDI মানে ফৰেইন ইনভেষ্টমেণ্টটো এই ছেক্টৰটোত বঢ়াই দিছে মানে কিছুমান যেনেকৈ আপোনাৰ 49% ফৰ লঞ্চ ভেহিকল মই যে ক'লোঁ লঞ্চ ভেহিকল সেইবিলাকত 49%লৈকে
আমি বাহিৰৰ পৰা ইনভেষ্টমেণ্ট ল'ব পাৰোঁ বা মানুহে ইনভেষ্ট কৰিব পাৰে আৰু 100% ফৰ ছেটেলাইট এণ্ড গ্ৰাউণ্ড ছেগমেণ্ট কম্পনেণ্টছটো এনেকৈ ইছৰোই বা ইণ্ডিয়াৰ গভৰ্ণমেণ্টখনে এই স্পেচ ইকনমিকটো 40 to 45 বিলিয়ন অভাৰ দ্য নেক্সট ডিকেড মানে 2035 মানলৈকে 40 to 45 বিলিয়নৰ এটা ইকনমি বনাব খুজিছে আৰু আমাৰ CM-এ সবকে ৰিকুৱেষ্ট কৰিছে যাতে প্ৰাইভেট ছেক্টৰটো ডেভেলপ কৰি পেলাই আমি এই কামটো কৰিব পাৰোঁ এতিয়া সবতছে ইম্পৰ্টেণ্ট বস্তুটো হ'ল আসাম ছেট বোলে এটা ছেটেলাইট অসমও ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰিছিলে মানে ফাৰ্ষ্ট ষ্টেট টু ডু ইট আৰু ইছৰোৰ PSLV C62 ছেটেলাইট মানে লঞ্চ ভেহিকল এইটো লঞ্চ ভেহিকল এই ছেটেলাইটটোত মানে সেইটো কৰি পেলাই এই লঞ্চ ভেহিকলটোত ভৰাই স্পেচলৈ পঠাব খুজিছিলে কি কাৰণে যাতে আমি বৰ্ডাৰবিলাক ভালকৈ অবজাৰ্ভ কৰিব পাৰোঁ লেণ্ড ইউজ কেনেকৈ হৈ আছে সেইবিলাক চাব পাৰোঁ ৱেডাৰ ফৰকাষ্টিং কৰিব পাৰোঁ এনেকুৱা বস্তুবিলাকৰ কাৰণে অসম ছেটটো গভৰ্ণমেণ্টে লৈছিলে বাট আনফৰ্চুনেটলি এই ছেটেলাইটটো লঞ্চ হৈ পেলাই থাৰ্ড ষ্টেজত ফেইল হৈ গ'ল But anyway, India is growing and India will keep growing and Assam will keep growing with India. So, ইয়াত অলপমান চিম্পলকৈ মই কিছুমান নোটছ দি দিছোঁ আপোনালোকে এবাৰ পজ কৰি চাব পাৰে চ' LPG আৰু PNGৰ আমি ফটাফট ডিফাৰেঞ্চটো চাই লওঁ তো জেনেৰেলি কি হয় আমাৰ এনেকৈ আৰ্থ ছাৰ্ফেচ থাকে আৰ্থ ছাৰ্ফেচৰ তলত অইল থাকে অইল বোলে কয় অইলটোকে কি বোলে কয় ক্ৰুড অইল এই ক্ৰুড অইলটো এক্সট্ৰেক্ট কৰি পেলাই ওপৰলৈ উলিয়াই পেলাই এইটোৱে হৈ গ'ল পেট্ৰলিয়াম এই পেট্ৰলিয়ামটোৰ পৰা আমি পেট্ৰল বনাওঁ পেট্ৰল আৰু ডিজেল বনাওঁ আৰু এইটোকে ৰিফাইন কৰি আমি বনাওঁ গেছ এতিয়া এইটোকে যেতিয়া প্ৰেছাৰটো বঢ়াই দিয়া যায় মানে গেছ অলপ লৈ মই প্ৰেছাৰটো বঢ়াই দিওঁ আৰু টেম্পাৰেচাৰটো কমাই দিওঁ তো প্ৰেছাৰটো বঢ়াই দিলোঁ নহয় তো এইটোৱে হৈ গ'ল প্ৰেছাৰাইজ গেছ আৰু যিহেতু টেম্পাৰেচাৰ আৰু প্ৰেছাৰটো বঢ়াই দিছোঁ তো এই গেছটো লিকুইড হৈ যায় মানে এইটোৱে হৈ গ'ল LPG তো বেচিকেলি LPGটো আমি সেই ক্ৰুড অইলৰ পৰাই পাওঁ ক্ৰুড অইল ৰিফাইন কৰি পেলাই আমি LPGটো পাওঁ LPGটো কি হয় LPGটো আমাৰ চিলিণ্ডাৰবিলাকত থাকে আৰু LPGটো আমি যে ইম্পৰ্ট কৰি থাকোঁ আমাৰ সেইকাৰণে বহুত পইচাও খৰচা হয় এতিয়া নেক্সট কি হয় যে আমাৰ এনেকৈ আৰ্থ ছাৰ্ফেচখন আছে আৰু কিছুমান গেছ ট্ৰেপ হৈ থাকে কেতিয়াবা এনেকৈ অইল ফিল্ডবিলাকৰ লগতো এই গেছ এনেকৈ বনি থাকে তো এইবিলাকক কোৱা হয় নেচাৰেল গেছ আৰু যিহেতু এই গেছটো এনেকৈ ফ্ৰী ফৰ্মত আছে তো এইটোক নন এছ'চিয়েটেড নেচাৰেল গেছ বোলা কয় আৰু যিহেতু এইটো অইল ফিল্ডৰ লগত লাগি আছে এইটোক এছ'চিয়েটেড নেচাৰেল গেছ বোলা কয় এতিয়া আকৌ ছেম ৱেত এই গেছটোক যেতিয়া আমি টেম্পাৰেচাৰটো কমাই দিওঁ আৰু প্ৰেছাৰটো বঢ়াই দিওঁ এইটোৱে প্ৰেছাৰাইজ গেছ হৈ যায় আৰু যেতিয়া এইটো লিকুইড ফৰ্মত লৈ তো এইটো নেচাৰেল গেছ মোৰ ভুল হ'ল তো যেতিয়া আমি প্ৰেছাৰটো বঢ়াই দিওঁ আৰু টেম্পাৰেচাৰটো কমাই দিওঁ আকৌ লিকুইড হৈ যায় নহয় তো এইটোকে PNG বোলা কয় মানে প্ৰেছাৰাইজ নেচাৰেল গেছ বোলা কয় ঠিক আছে এতিয়া মেইন ডিফাৰেঞ্চটো কি হয় যে LPGত মোষ্টলি থাকে বিউটেন আৰু প্ৰপেন আৰু PNGত থাকে মিথেন এতিয়া এই বিউটেন আৰু প্ৰপেন যেতিয়া জ্বলে তেতিয়া কি হয় CO2 বা এনেকৈ ছালফাৰ ডাই অক্সাইড এনেকুৱা বস্তুবোৰ বেছিকৈ প্ৰডিউচ হয় কিন্তু এই মিথেনত কি হয় মিথেনটো CH4 বুলিও কয় মিথেনে কিন্তু বেছি ক্লিনলি বাৰ্ণ হয় তো সেইকাৰণে এই PNGটো সেইটো ক্ষেত্ৰত বেটাৰ হয় নেক্সট কথা PNGটো আমি বাল্ককৈ ষ্ট'ৰ কৰিব নালাগে মানে এনেকৈ চিলিণ্ডাৰত নালাগে আমি এনেকৈ পাইপেদি আমি লৈ যাব পাৰোঁ তো তাৰ কাৰণে PNGটোক গভৰ্ণমেণ্টে পুছ কৰি আছে তাৰ লগত আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ কি হয় আপোনালোকে কেতিয়াবা গেছ লিক যেতিয়া হয় তেতিয়া আপোনালোকে LPG এই গেছটো গোন্ধাইছে বুলি কয় যে সেইটো কি কাৰণে হয় যে আমি এটা স্পেচিয়েল কম্পাউণ্ড এটা ইথাইল মাৰ্কাপ্টান বোলে আমি LPG চিলিণ্ডাৰবিলাকত এড কৰোঁ কি কাৰণে এই LPG চিলিণ্ডাৰটোৰ লিকেজটো ডিটেক্ট কৰিবৰ কাৰণে কাৰণ কি হয় এই LPGটো বিৰাট হেভি হয় তো যেতিয়া লিক হয় মানে ধৰক এইটো ৰুম হয় নহয় ৰুমটোত লিক হ'ল নহয় লিক হোৱাৰ লগে লগে মানে এই ৰুমটোত ছেটেল হৈ যায় মানে বতাহতছে সি হেভি হয়
হেভিয়াৰ দেন এয়াৰ, সেইকাৰণে ছেটেল হৈ যায়। তো ইটছ এ ভেৰি ডেঞ্জাৰাছ থিং। লিক হোৱাৰ লগে লগে এই যে মেচ কাটি মাৰাৰ লগে লগে এনেকৈ পূৰা উৰি যোৱা টাইপ দেখায়। তো এইটো কি কাৰণে হয়, এই যোনটোত ইয়াৰ কোৱালিটি হয় যে ইজ হেভিয়াৰ দেন এয়াৰ। বাট PNGটো কি হয়, ইট ইজ লাইটাৰ দেন এয়াৰ, ইট ইজ লাইটাৰ দেন এয়াৰ। PNG ইজ লাইটাৰ দেন এয়াৰ। তো লাইটাৰ দেন এয়াৰ হয় কাৰণে কি হয়, যেতিয়াই লিক হয় তেতিয়া সি বতাহৰ লগত ডিছপাৰ্চ হৈ যায়। তো আমাৰ এই লিকেজৰ পৰা হোৱা এনেকুৱা এক্সিডেণ্টবিলাক কমকৈ হয়। অসমতো সেইকাৰণে PNGটো পুছ কৰি আছে গভৰ্ণমেণ্টে, এইটোৱে এই আৰ্টিকেলটোত লিখা আছে। আৰু কোৱা হৈছে যে যোনবোৰ জেগাত PNG কানেকশ্যন দিব পাৰে মানুহবিলাকে যাতে PNG কানেকশ্যন লয়, বিকজ গভৰ্ণমেণ্ট উইল ৰিডিউচ দ্য LPG কানেকশ্যনছ দেয়াৰ। আৰু যোনবোৰ মানুহে অকল LPGতে থাকিব খোজে PNG থকা জেগাবিলাকত, তেতিয়া গভৰ্ণমেণ্টে LPGটো কেঞ্চেলো কৰি দিব পাৰে, বিকজ চ' ডেট পিপল এডপ্ট দিছ PNG। আমাৰ অসমত পূৰ্ব ভাৰতী গেছ বোলে এটা আমাৰ কোম্পানী আছে, যোনটো আছাম গেছ কোম্পানী লিমিটেড, অইল আৰু গেইলে মিলি পেলাই বনাইছে। আৰু তেওঁলোকে এই ছেক্টৰটোত কাম কৰি আছে আৰু বহুতখিনি কানেকশ্যনছ অলৰেডি দিছে। চ' পাইপ নেচাৰেল গেছৰ ওপৰত এইখিনি অলপমান চিম্পলকৈ দিয়া আছে। এটা মই আৰু ইম্পৰ্টেণ্ট কথা কৈ থৈ দিওঁ, যেতিয়া তাৰমানে এই আমি নেচাৰেল গেছটো ট্ৰান্সপৰ্ট কৰিবলৈ আমি লিকুইফাই কৰি লওঁ, যেনেকৈ আমি পেট্ৰলিয়াম গেছটো লিকুইফাই কৰি লওঁ, তো সেইটোকে PNG বোলে কৈছে, নহয় জানো? PNGটো যেতিয়া আমি কম্প্ৰেছ কৰি পেলাই ভেহিকেলছত ইউজ কৰোঁ, সেইটোকে CNG বোলে কয়, মানে কম্প্ৰেছ নেচাৰেল গেছ। একদম চিম্পল। আৰু যেতিয়া এই PNGটোকে আমি যেতিয়া পাইপেদি নি পেলাই হাউচ হোল্ডবিলাকত দিওঁ, তো সেইটোকে কোৱা হয় পাইপ নেচাৰেল গেছ বুলি কয়, পাইপ নেচাৰেল গেছ। আই হোপ আপোনালোকৰ কনফিউজন নহয়। চ' আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। কাইলৈ আকৌ লগ পাম।